তোমাকে গেলে একটু খই পড়লি নাকি এই তো ভাঙিলে বুলি কথা মন জানো মন আজ নমস্কাৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ ডিব্ৰুগড়ৰ জামিৰাত নিশা অঘটন হৰগৌৰী থিয়েটাৰ চলি থাকোতে গেলাৰী ভাঙি 8জন লোক আঘাতপ্ৰাপ্ত সকলক নিশাই বৰবৰুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা বুলি জানিব পৰা গৈছে আসাম 24 দৰ্শকসকলক জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ ডিব্ৰুগড়ৰ জামিৰাত কালি নিশা সংঘটিত হৈছে এটা অঘটন হৰগৌৰী থিয়েটাৰ চলি থাকোতে গেলাৰী ভাঙি 8জন লোক আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা গৈছে আঘাতপ্ৰাপ্ত সকলক নিশাই বৰবৰুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় থিয়েটাৰ আৰম্ভ হৈছিল খুব বেছি 10-15 মিনিট মান হৈছিল তেতিয়া মানে কিছুমান থাকে নৱপ্ৰজন্ম কিছুমান সৰু বয়সীয়া যুৱক যিসকলে মানে গেলেৰীখনক উলঙিবলৈ খুব চেষ্টা কৰিছিলে 10-15 জন মান যুৱক হ'ব চাগে আৰু কিছুমানে গেলেৰীত বহি থকা কিছুমান মহিলাই আৰু ছোৱালীবিলাকে কৈছিলে যে গেলেৰীখন জোকাৰিব নালাগে কাৰণ এখন পুতি থোৱা কুটা বুলি তো তাৰ পাছতো কিছুমানে ল'ৰাবিলাকে জোকাৰিলে জোকোৱাৰ পিছত গেলেৰীখন মানে খহি পৰিলে তো গতিকে সেইটোৱে চিটুৱেশ্যন তো সেইকাৰণে যিসকলে অকণমান 4-5জন মানে অকণমান আহত হৈছে মানে দুখ পাইছে অকণমান ভৰিত অকণমান সেইসকলক বগু হস্পিটেললৈ লৈ অহা হৈছে গেলেজত প্ৰায় 100 মান হ'ব 100-150 মানৰ ভিতৰত বেছি বয়সীয়া মানুহ নহয় ল'ৰা নহয় মানে প্ৰায় 13-14 বছৰ 15 বছৰ এনেকুৱা বয়সৰ ল'ৰা ওচৰ পাজৰ অঞ্চলৰ জামিৰা পাত্ৰগাঁও কপগাঁও এই যিখিনি অঞ্চলৰ ওচৰ হৈছে থিয়েটাৰখনৰ নাম হয় হৰগৌৰী থিয়েটাৰ একচুৱেলি গেলেৰীত যিসকল ব্যক্তি বহে সেইবিলাকৰ বেছিভাগে উদণ্ডই থাকে মানে সিহঁতি গেলেৰীত বহিবলৈ এইকাৰণে যায় যি পাৰে চিঞৰিব পাৰে কাৰণ চকীত বহি সেইখিনি বস্তু মহিলা থাকে কৰিব নোৱাৰে মানে নিউজ ডেস্ক ৰিপৰ্ট আসাম 24 Sticky Fingers Restaurants Beyond the taste Come with your friends and family Home delivery also available Sticky Fingers Kholihamari KC Gogoipot Dibrugarh DS Popina only vegetarian restaurant where every flavor tells a story Home delivery also available Come with your friends and family DS Popina New Market Dibrugarh